बत्ती मोड़ थले काली कार डब बत्ती मोड़ थले मेरे डब बत्ती मोड़ थले गुड मॉर्निंग फ्रेंड्स फिटनेसाक्सम चैनलলৈ আপোনালোকক সকলোলৈ স্বাগতম জনাইছো। আজি গমে থাম্বনেলটো চাই গমে পাইছে যে ভিডিওটো কিহৰ ওপৰত লৈ আহিছো। ফিটনেস শিনপেনৰ ওপৰত ভিডিও লৈ আহিছো। তে শিনপেন মানে বস্তুটো কি, শিনপেন কাক বলে, শিনপেন কিহৰ পৰা হয়, শিনপেন হলে আমি কি কৰিব লাগে বা শিনপেনৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰোঁ তাৰ ওপৰতে ভিত্তি কৰি মই ভিডিওটো লৈ আহিছো। তে আপোনালোকক কিছুমান টিপছ আৰু ভাল ভাল এক্সাৰসাইজ লৈ আহিছো। আপোনালোকৰ কিছুমানে মাজৰ পৰা কিছুমানে সুধি আছিলে মোক যে দাদা শিনপেনৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰ ওপৰত ভিডিঅ' আনিব লাগে। তাৰ ওপৰত ভিত্তি কৰি মই ভিডিঅ' লৈ আহিছোঁ। আপোনালোকক কিছুমান এক্সাৰসাইজ দেখাম ভাল আৰু ভাল টিপছ দেখাম। সেইকেইটা আপোনালোকে চাই 100% শিনপেনৰ পৰা ৰিলিফ পাব। ভিডিঅ'টো চাই থাকক। আৰু শিনপেন বস্তুটো কি, শিনপেন কি হয়, আমি যেতিয়া ৰোডত ৰানিং কৰোঁ বা হিলছ ৰানিং কৰোঁ বা আপোনাৰ আজিকালি খৰাং বতৰ ফিল্ডত ৰানিং কৰি আছোঁ, ফিল্ডৰ মাটিবিলাক বহুত টান, আজিকালি বৰষুণ নাই, সেইটো কাৰণে ফিল্ডৰ মাটিবিলাক খৰাং বতৰত বহুত টান হৈ আছে। তেনেকুৱা জেগাত ফিল্ডত ৰানিং কৰিলেও আমাৰ শিনপেন হয়। সেই শিনপেন হ'লে আমি কি কৰিব লাগে আপোনালোকে তাৰ ওপৰতে ভিত্তি কৰি মই ভিডিঅ'টো আনিছোঁ। আপোনালোকে চাই থাকক। শিনপেন মানে বস্তুটো কি, শিনপেন হৈছে আমাৰ এইটো হাড়িৰ পৰা আমাৰ মানে আঁঠুৰ তলৰ যোনটো হাড়ি আছে, এই হাড়িৰ মাজৰ হাড়িটো সেইটো লাহে লাহে ইয়াত বিষ জমা হৈ শিনপেনৰ ৰূপ লয়। শিনপেন কিয় হয়, শিনপেন যেতিয়া আমাৰ মানে ভৰিটো আমি পেলাওঁ, যেতিয়া ভৰিটো পেলাওঁতে আমি কি কৰোঁ, এই যোনটো ঘূৰ্ণ আছে সেইটো থাপকৈ পেলাওঁ বা আপোনাৰ পূৰা ভৰিটো থাপকৈ এনেকৈ পেলাই থাকোঁ। এইটো কৰিলেও আমাৰ শিনপেন হয়। বা আমি মাটিত ভৰি পেলোৱাটো ৰানিং কৰোঁতে কেনেকৈ পেলাব লাগে সেইটো সঠিক মানে পাৰফেক্ট নাজানো। ইণ্টাৰনেশ্যনেল দাবকবিলাকৰো শিনপেন হৈছিলে যেতিয়া সিহঁতে প্ৰথম আহিছিলে, সিহঁতে মানে ষ্টাৰ্ট কৰিছিলে গেমৰ কাৰণে, সিহঁতে প্ৰিপাৰেশ্যন লৈছিলে, সিহঁতৰো শিনপেন হৈছে। শিনপেন পোৱাটো ডাঙৰ কথা নহয়। শিনপেন আপোনাৰ 99% মানুহৰে হয়। সিহঁতে ৰানিং কৰে বা গেমত অংশগ্ৰহণ কৰে, সিহঁতৰো শিনপেন হয়। শিনপেনৰ পৰা মানে শিনপেন চবৰে হয়। শিনপেন এনেকুৱা শিনপেন হ'লে যে আপোনালোকে ভাঙি পৰিব বা নেযাব ফিল্ডলৈ, সেইটো কেতিয়াও নকৰিব। শিনপেন হ'লে প্ৰেক্টিছটো মানে ৰেগুলাৰ ৰাখিব। প্ৰেক্টিছটো যদি আপুনি ৰেগুলাৰ নেৰাখে শিনপেন কেতিয়াও নকমে, মানে আপোনাৰ পৰা মানে ৰানিং কৰিব নোৱাৰে। তেতিয়া পিছত আকৌ যাব, আকৌ মানে শিনপেন হ'ব। শিনপেনৰ কাৰণে আপোনালোকে ৰানিং মানে সদায় কৰি থাকিব লাগিব। আপোনালোকে ৰানিংটো কৰিব যে আগতে যদি 5 কিলোমিটাৰ মাৰিছিলে, তেতিয়া আপোনালোকে ৰানিংটো অলপ কমাই দিব, কমাই পেলাই 3 কিলোমিটাৰ মাৰিব বা 2 কিলোমিটাৰ মাৰিব। আৰু ৰানিংটো আপোনালোকে ফাৰ্ষ্টত স্পীড দৌৰি আছিলে, এতিয়া স্পীডটো কমাই দিব। কিন্তু আপোনাৰ প্ৰেক্টিছটো ৰেগুলাৰ ৰাখিব। আপোনালোকৰ প্ৰেক্টিছটো ৰেগুলাৰ কৰি গ'লে আৰু কিছুমান এক্সাৰচাইজ দেখাম মই, কিছুমান টিপছ দিম, আপোনালোকৰ শিনপেন নাথাকে। 100% আপোনালোকে বেনিফিট পাব। আপোনালোকে কৰি চাব। আৰু মই যোনটো আপোনাৰ এক্সাৰচাইজ দেখাম সেইটো আপোনাৰ ইউটিউবৰ কোনো ভিডিঅ'ৰে আপোনাক নেদেখায়, কোনো ভিডিঅ'ত আপুনি নাপায় বিচাৰি। আৰু এইটো কৰিলে আপোনাৰ 100% মই কৈছোঁ ন, মই নিজে উপকাৰ আহিছোঁ। মোৰো শিনপেন হৈছিলে ফাৰ্ষ্টত। ময়ো আছাম পুলিচ, আছাম কামাণ্ডো এইবিলাকৰ কাৰণে প্ৰিপাৰেশ্যন লৈ আছোঁ। ময়ো আপোনালোকৰ ময়ো আছাম পুলিচ বা আছাম কামাণ্ডো তাৰে কেণ্ডিডেট হয়। ময়ো এজন আপকামিং কেণ্ডিডেট হয়। ময়ো প্ৰিপাৰেশ্যন কৰি আছোঁ আপোনালোকৰ নিচিনাই। মই আপোনালোকক মানে ভাবিলোঁ যে সিহঁতেও কমেণ্ট কৰি আছিলে মোৰ লগৰবিলাকে যে দাদা ভিডিঅ' এটা বনাব লাগে শিনপেনৰ ওপৰত। তাৰ ওপৰত বিষয়ে মই লৈ আহিছোঁ ভিডিঅ'টো। এইটো এক্সাৰচাইজ আপোনালোকে কোনো ইউটিউবৰ ভিডিঅ'ত নাপায়। এইটো কৰিলে আপোনালোকে 100% বেনিফিট পাব। আপোনালোকে কৰি চাব, পিছত কমেণ্ট কৰি জনাব। এইটো আপোনাৰ বহুত পাৰফেক্ট, আপোনাৰ শিনপেনৰ কাৰণে একদম নাইকিয়া হ'ব, ৰিলিফ পাব বহুতেই। আপোনালোকে এইটো কৰিব। আপোনালোকে মেড পায়, আজিকালি মেড পায় ধুনীয়া, বা আপোনালোকৰ বেনাৰ বা চটী বা আপোনালোকে ঘৰত বিচনাতো কৰিব পাৰে। এইটো এক্সাৰচাইজ বিচনাৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ ধুনীয়াকৈ আপোনালোকে বহি আৰামছে কৰিব পাৰিব। বা পকা ফ্ল'ৰ
3 সেটকে কৰিব আপোনালোকে বহুত 100% বেনিফিট এইটো দেখালো আপোনালোকৰ ফাৰ্ষ্ট এক্সাৰসাইজ হ্যাঁ এইটো ফাৰ্ষ্ট এক্সাৰসাইজ আপোনালোকে ফাৰ্ষ্টতে এনেকৈ বজ্ৰাসনত বহিব তাৰপিছত ঘুটনটো ধৰিব এনেকৈ তলত ধৰিব তাৰপিছত আকৌ চিধা হ'ব হ্যাঁ আকৌ ঘুটনত ধৰিব আকৌ কৰিব আপোনালোকে এইটো 15-16টাকে আপোনালোকৰ 3 সেট কৰিব 15-16টাকে 3 সেট কৰিব এতিয়া নেক্সট এক্সাৰসাইজ দেখাই আছোঁ আপোনালোকে চাব এতিয়া নেক্সট এক্সাৰসাইজটো আমি দুইজনে দেখাই আছোঁ আপোনালোকে এইটো 3টা সেটকে কৰিব আৰু আপোনাৰ ঠাই ল'ব 15-20 মিটাৰ ল'ব 3টা সেট মাৰিব ফাৰ্ষ্টত আমি এংগলৰ ওপৰত দেখাম আৰু তাৰ নেক্সটটো দেখাম আপোনাৰ ঘুটনৰ ওপৰত চাওক আপোনালোকে নেক্সট 4 নম্বৰ এক্সাৰসাইজটো দেখাই আছোঁ এইটো কৰিব আপোনাৰ মানে ঘুটনৰ ওপৰত আপোনালোকে 3টাকে কৰিব 3 সেটকে কৰিব 5 নম্বৰ এক্সাৰসাইজটো দেখাইছোঁ আপোনালোকে আপোনালোকৰ ভৰিটো এনেকৈ চেম এনেকৈ ফাক নৰাখে অকণমান ভিতৰত ফাক ৰাখিব আপোনালোকে ধুনীয়াকৈ এইটো এক্সাৰসাইজ কৰিব এইটো আপোনালোকে 15টাকে 3 সেট কৰিব 6 নম্বৰ এক্সাৰসাইজটো দেখাই আছোঁ আপোনালোকে চাওক এইটো এক্সাৰসাইজ কৰিলে আপোনালোকৰ ঘুটন চিন পেইনৰ বহুত আপোনালোকে বেনিফিট পাব 100% কৰিব এইটো আপোনালোকে কৰিব পাৰে আপোনালোকে এটা ইটা লৈ ল'ব পাৰে এটা ইটা বা ওখ ঠাই বা এনেকুৱা পকা হ'লেও হ'ব এনেকুৱা জেগাত কৰিব পাৰিব আপোনালোকে 15টাকে 3টা সেট কৰিব এইটো হ্যাঁ আপোনালোকে চাই চাওক এইটো কৰোঁতে আপোনালোকে ধ্যান ৰাখিব যে মূৰটো তলত যাতে মাটিত যাতে মানে ছাপোৰ্টটো নাপায় মাটিটো অলপ ওপৰতে ৰাখিব ঠিক আছে আপোনালোকে চাওক ওপৰত আহিব তলত আহিব ওপৰত আহিব তলত ওপৰত আহিব তলত আহিব এইটো আপোনালোকে কৰিব 100% বেনিফিট পাব আৰু আপোনালোকক কৈছিলোঁ মই কিছুমান ঘৰুৱা টিপছ লৈ আহিম চিন পেইনৰ ওপৰত
ঘৰুৱা টিপছটো হ'ল আপোনালোকে ইমানটোমান ফিটকাৰি 10 টকামান ল'লে হ'ল আপোনালোকৰ গেলামাল দোকানত পোৱাই যায় ফিটকাৰি দাড়ি কটা যোনটো গালত বহে সেইটো ফিটকাৰি 10 টকামান দিবলৈ ক'ব 10 টকামান আনিব তাৰপিছত ইমানটোমান নিমখ ল'ব ইমানটোমান নিমখ লৈ পেলাই ফিটকাৰি আৰু নিমখ দুইটা 1 বাল্টিং পানীত দমকলৰ পানী ল'ব 1 বাল্টিং পানী গুলি পেলাই আপোনালোকে ভৰি দুটা ঘুমুৱাই তাতে 15 মিনিটমান ৰাখি দিব 15 মিনিটমান ৰাখি পিছত আকৌ ওলাই ল'ব তেনেকৈ 3 বাৰ কৰিব চাব আপোনালোকে চিনপেনৰ পৰা বহুত 100% বেনিফিট পাব এইটো মই নিজে ফ'ল' কৰিছোঁ এইটো মোৰ যেতিয়া চিনপেন হৈছিলে মই নিজে এইটো প্ৰয়োগ কৰিছোঁ মই বহুত আৰাম পাইছোঁ আপোনালোকেও কৰিব বহুত বেনিফিট পাব আৰু নেক্সট আপোনাৰ টিপছটো হ'ল সেই ছেম একে ফিটকাৰি আনিব ইমানটো ফিটকাৰি ল'ব নিমখ ল'ব আৰু হলদি ল'ব হলদি আপোনাৰ 5 চামুচমান হলদি ল'ব তাৰপিছত অলপ মিঠাতেল ল'ব এইটো কি কৰিব আপোনালোকে আপোনাৰ বইল কৰিব পানীটো উতলাই বইল কৰি পিছত অলপ ঠাণ্ডা কৰি পিছত ভৰি দুটা তাতে সোমোৱাই ৰাখি থৈ দিব আপোনালোকে চাব এইটো আপোনালোকৰ বহুত বেনিফিট পাব এইটো হৈছে আমাৰ অসমৰ ঘৰুৱা ট্ৰিটমেণ্ট বুজিছেনে এইটো কৰি চাব আপোনালোকে 100% আপোনালোকৰ বেনিফিট পাব আৰু চিনপেন আপোনালোকৰ একদমেই নাথাকে গেৰাণ্টি কৈছোঁ আপোনালোকে নিজে প্ৰয়োগ কৰি চাব পিছত মোক কমেণ্ট কৰি জনাব আৰু আমি নতুনকৈ আপোনালোকৰ এনেকুৱা ছেম ভাল ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম আপোনালোকে আমাক সহায় কৰিব আমি নতুনকৈ চেনেলটো খুলিছোঁ আপোনালোকে ছাবস্ক্ৰাইব শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আজি ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ ধন্যবাদ এইটো চোৱাৰ বাবে জয় হিন্দ জয় হিন্দ জয় অসম